গুৰেশ্বৰত বহিছে ফুলৰ মেলা। নানা ৰঙী ফুলেৰে সজাই তুলিছে গুৰেশ্বৰৰ আকাশ। অশান্ত সময়, মানৱ জীৱনৰ গতি সলনি হ'লেও সলনি হোৱা নাই প্ৰকৃতিৰ গতি। মানুহৰ মৰহি যাব খোজা মনবোৰক জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে। প্ৰতিটো ঋতুৰে থাকে স্বকীয়তা, প্ৰতিটো ঋতুৰে সৌন্দৰ্য আছে সুকীয়া পৰিভাষা। নাচনী বহাগৰ বিষাদ পাহৰাবলৈ প্ৰকৃতিয়ে সংগোপনে কৰে বিশেষ আয়োজন। অইন বেলিৰ দৰেই এই বেলিও কোনো ব্যতিক্ৰম নহ'ল। আকাশচুম্বী ৰং বিৰঙী ফুলেৰে সজাই তুলিছে ধৰণী। কৰোণাই সৃষ্টি কৰা সংশয়, উদ্বেগ আৰু সন্দেহৰ মাজতেই প্ৰকৃতিয়ে মানুহৰ মাজলৈ আনিছে কিছু আশাব্যঞ্জক বতৰা। যেন কৰোণাৰ আতংকত গৃহবন্দী হৈ থকা মানুহবোৰৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈকেই ধৰাৰ বুকুত এই সৰগীয়া মেলা। গুৰেশ্বৰো তাৰ ব্যতিক্ৰম নহয়। গুৰেশ্বৰৰ আকাশৰ বুকু এতিয়া প্ৰকৃতিৰ নানা ৰং বিৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। আকাশ সজাই ফুলা কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ। প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে গুৰেশ্বৰ। এজাৰে হেনো বেজাৰ লগায়, পিছে বেজাৰ লগাবলৈ নহয়, মানুহৰ মনৰ পৰা কৰোণাৰ কৃষ্ণ অৱসাদ আঁতৰাবলৈহে যেন এজাৰে বেঙুনীয়া পোহৰ মেলিছে। ইফালে বাৰিষাৰ আৰম্ভণিৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি। তলসৰা ফুলবোৰেও যেন পাতি দিছে ৰঙৰ দলিচা। আকাশ সজোৱা ফুলবোৰে পুলকিত কৰি তুলিছে পথচাৰীৰ মন। কবিৰ কলমত প্ৰাণ উঠিছে ন ন সৃষ্টিৰ আখৰা, যিয়ে দি যায় প্ৰতিকূলতা নেওচি মাথো জীৱনৰ প্ৰতিটো কোণক উদযাপন কৰাৰ বতৰা। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ প্ৰতিবেদন, গণতন্ত্ৰ অসম।